ঠাণ্ডা লাগে পাই ৰ'দ লওঁ বুলি আহিলে ৰ'দে নাই নহয় ৰ'দটো আজি হেমেকা ভাতো ইফালে পানী দিয়া খালো ইমান ঠাণ্ডা লাগিছে নহয় আমাৰ এজনে কালি মদ খাই আহি নিচা কোবত ভাত নাখালে আকৌ এতিয়া ৰাতিপুৱা ঠাণ্ডা ভাত খাবলগীয়া হৈছে মই এইখিনিতে বহি লওঁ পাই অকণমান বৰ জ্বালা লাগিছে ৰ'দটো ইমান কোমলকৈ দিছে নহয় গাতে লগা নাই পাই কাপোৰ কানিনো কি শুকাব আৰু কি কৰিছা পটেশ্বৰী বাইদেউ আহিলে বহুত দিনত আহিছে পাই আহক আহক বহকহি বলক ভিতৰতে বহকগে বলক নালাগে ভিতৰত বৰ ঠাণ্ডা ৰ'দ চাই মই ৰ'দতে বহোঁ বুলিহে ভাবিছোঁ বৰ ঠাণ্ডা পৰিছে মই এয়া ঠাণ্ডা ভাত কেইটামান খাই দিলোঁ গাটো আৰু বেছি ঠাণ্ডা লাগিছে সেইকাৰণে ৰ'দ চাই বহি আছোঁ ৰ'দৰ ফালে পিঠিটো দি ইমান ঠাণ্ডানো তুমি ঠাণ্ডা ভাত খাইছানে হয় পটেশ্বৰী বাইদেউ কি ক'ব আৰু এই মানুহজনৰ ভাত খোৱা একো ঠিকনা নাই নহয় কালি গধূলি বনালোঁ খাব বুলি মদ খাই নিচা কোবত ক'ব নোৱাৰে নাখালে নহয় ভাত এতিয়া মই আকৌ সেয়া পানী তিয়াই খাইছোঁ সেইটো কথা গৰম পানী দি খাবলৈ বাৰু পাৰি ঠাণ্ডাকৈ যে নোৱাৰি আৰু পাই মই সেয়া গৰম পানী অকণমান দিয়ে খাইছোঁ আলু পিটিকা কৰি পেলাই ল'ৰাটো আৰু কলিয়াক নাই দেখা নাই নি ঘৰত আছে ক'লৈ যাবনো এই ল'ৰাটোক গালি পাই কিতাপ ল'বলৈ কৈছোঁ ভিতৰতে সি পঢ়ি আছে চাগে পঢ়িছে নে কি কৰিছে সিহে জানিব আৰু পঢ়িছে বুলি কৈছোঁহে আৰু এতিয়া এইজন আকৌ নাক বজাই বজাই শুইছে ভাতকেইটা খাই এতিয়া কালি গধূলি ভাত নাখালে ৰাতিপুৱা শুই উঠিয়ে ভাত বিচাৰিছে মই আকৌ তোমাৰ ওচৰত দৰকাৰ এটাতে আহিছিলোঁ পাই কি দৰকাৰ নহয়নে পটেশ্বৰী বাইদেউ কওকচোন মোৰ কেৰাচিন তেল নাইকিয়া হ'ল জানানে এইবাৰ কাৰ্ডৰ পৰা অনা নহ'ল নহয় সেই পইচা অভাৱত আনিব নোৱাৰিলোঁ আৰু তাৰপৰা এতিয়া ল'ৰা ছোৱালীকেইটা আকৌ ৰাতি পঢ়িবলৈ কেৰাচিন তেল লাগে যে সেইকাৰণে বোলো তোমাৰ ওচৰত আছে যদি অকণমান লৈ আহোঁগৈচোন আমাৰ এজনে মোক যোৱাবাৰ আনিবলৈ পইচা নিদিয়ে নহয় মোৰ সেই গোটাই থোৱা ক'ৰবাত কিবা কিবি বিচাৰি মেলি সেয়া দি পেলাই আনি থ'লোঁ অকণমান সেয়াকে লৈ যাব বাৰু অকণমান তাকে মই সেই পইচা অভাৱত আনিব নোৱাৰিলোঁ এইবাৰ এতিয়া সেই দিবলৈ হ'ল এই মাহো সেয়া কাৰ্ডৰ চাউলকেইটা আনিব পাৰোঁনে নোৱাৰোঁনে কেনেকৈ কি কৰোঁ আৰু তাকে মানে চিন্তা কৰিয়ে পোৱা নাপায় কেতিয়ানো দিয়ে ময়ো ঘপকৈ গম নাপাওঁ নহয় ওলাই সোমাই বৰকৈ নুফুৰোঁ যে আপুনি আনিবলৈ গ'লে মানে মোকো খবৰ দি যাবচোন লগতে যাম দুইজনী হ'ব বাৰু লগতে যাম দুইজনী মই খবৰ দিম বাৰু সেই চিঞৰি দিম আৰু ব'লক জুহালতে সেই বহি চাহ অকণ খাব নাখাওঁ ভাতকেইটা খাই লগে লগে আহিছোঁ এতিয়া আকৌ চাহ নাখাওঁ ভাতকেইটা খাই উঠি একো খাবলৈ মন নাযায় আৰু এইখন ঘৰত হুলস্থুল হৈ আছে চাগে মানুহজনী ক'তোকো ওলাই যাবই নোৱাৰো নহয় কাজিয়া ক'বত ইমান ল'ৰা ছোৱালীখনৰ কাজিয়া ভাল কথাটো কৈছে আমাৰ ঘৰতো সেই একেহে এই চবৰে ল'ৰা ছোৱালীবোৰ একেই আপুনি আকৌ কেৰাচিন তেল অকণ লাগে বুলি কৈছিলে নহয় ৰ'ব আনি দিওঁগৈ অকণমান বহক দেই সিহঁতেও ঘৰ দুৱাৰ চাবলৈ অৱস্থা নাইকিয়া হৈছে পাই মতা অকণ মদ খাই ফুৰে আৰু আমাৰটোৰ লগত লগ খাই আৰু ঘৰৰ কাম কিবা কিবি কৰিলেহে জেওৰা এখন নিদিয়ে খৰিডাল ফালি নিদিয়ে নিজে নিজে চব কৰি লোৱাহে আৰু মাইকীখনে আমাৰ বেছিকণ নাই যে বৰ বেছি নহয় আৰু আজি ৰাতিটোৰ কাৰণে জুইব একোলৈকে লৈ যাওক হ'ব এনেও সেই কাৰ্ডৰ পৰা দিবই নহয় তাৰপৰা আনিম আৰু এইবাৰ যেন তেনে যাওঁ দেই থাকা মই সেই কাম বনো কেইটামান আছে ল'ৰালৈকে ভাতকেইটা খাই আহাহে আৰু যাওক আপুনি আকৌ ওলাই নাহে নহয় ওলাই আহিবচোন কেতিয়াবা টাইমেই নাপাওঁ ঘৰখনৰ ইটো সিটো কৰোঁতে মানে দিনটো কেনেকৈ যায় গমেই নাপাওঁ আৰু তুমি যাবা আকৌ কেতিয়াবা আমাৰ ঘৰ ফালে যোৱাই নাই তুমিও বহুত দিন যাম বাৰু দেই পটেশ্বৰী বাইদেউ এই পটেশ্বৰী বাইদেউ ঘৰখন বিৰাট কষ্টকৈ চলাই আছে আকৌ মানুহটো সেয়াহে মদাহী আৰু সেনেকৈ ঘূৰি ফুৰে মানুহজনীয়ে গোটেই ল'ৰাই ছোৱালীয়ে ঘৰে দুৱাৰে ক'ত কি হৈছে গোটেইখন মানুহজনীয়ে কয় আৰু পঢ়ি হৈ গ'ল আয়ো এতিয়া কিতাপখন লৈছিলিহে হ'লেই নে পঢ়ি কি পঢ়িলোঁ নহয়নে চব পঢ়িলোঁ মই হৈ গ'ল হয়নে চব পঢ়িলি এইকণ টাইমতে কি পঢ়িলি বাৰু শুনাচোন বাৰু কিবা এটা এইখন আমাৰ ঘৰ থাকিবলৈ মজা যদিও বা বাঁহ বেত খেৰেৰে সজা পাৰিছোঁ নাই মা কোৱা আকৌ পাৰিছোঁ মা মই খেলিবলৈ যাওঁ দেই মনুকান্তৰ লগত যা সোনকালে আহিবি দেই দেৰি নকৰিবি আকৌ নকওঁ মই সোনকালে আহিম আমাৰ এই ল'ৰাটো কিতাপখন ল'লে মাত্ৰ হ'লেই আৰু কিনো পঢ়ে কিনো নপঢ়ে নিজেও একো নাজানো ভালকৈ দেখুৱাই দিবলৈ বাপেকটোতো খবৰেই নাই বন্ধু বান্ধৱীসকল মোক চিনি পাইছেনে মই হ'লোঁ কপৌ পটেশ্বৰী বাইদেউহঁতৰ ঘৰৰ ওচৰতে আৰু মাজে মাজে আমাৰ খণ্ডবোৰ চাই থাকিবলৈ পাব আপোনালোকে বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটোলৈ কোনোবা আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ আহি থকা ভিডিঅ'বোৰ লগালগ পাই থাকিব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই